আখিলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম প্ৰথম খণ্ড দেখিলে বছে কেনেকৈ মালৰ বাবে ৰৈ আছিলে আৰু কেনেকৈ আহি পিনে তাত পাইছিলে আৰু দণ্ডি হ'লেও মালৰ যোগাৰত ধৰিব লৈছিলে আৰু সেই অনুপাতে বছে মাল খাব পালে। আজি দ্বিতীয় পাঠত কি হ'ল চাওঁ আহকচোন। কি হ'ল বছক মাতিব লাগে নেকি? এইবিলা ইয়াক কি কওঁ ইয়াক বান্দৰ কেইটাকে মেলি দিওঁ নেকি? হাত ভৰি ভাঙি পঠিয়াই দিওঁ। হাত ভৰি ভাঙিলে কিডাল হ'ব? আজিকালি প্লাষ্টাৰ হয় ন। মোৰ হাগিব লাগিছে। ই যাব এতিয়া। হেই লেতেৰা মানুহ যা যা বছক মাতি আহিবলৈ দে। Run. এটা যেন পলালে যাবলে ময়ো দিব লাগিব নেকি? ৰবা কি যে লাগি থাকে নহয় এইটো সোনকালে আপোনাৰ চাদা হৈছে নে? না বনাইছো যে মনা পটাপট বনা। কি কৰিছে ইয়াত? পালানে? এই কি দিলি হয়? বছ কি কৰি আছিলি? কিবা এটা গাৰ্লফ্ৰেণ্ডৰ লগত মানে কথা পাতি আছিলি? নহয় পাইছো এই তই চাদা সোনকালে বনা। এই বছ তেন্তে কথা পাতি শেষ হ'ল? কিবা আছিলে নেকি বছ? এইবোৰ কি দিলি? ইমান টকা দিলি যে? দাম বাঢ়িছে এই কোন আছে মই নাখাম নেকি বছ? বছ তই বেছি দিব লাগে নি? দিয়া এতিয়া ক কি কৈছিলি? নাই বছ একো কোৱা নাই। ক'তনো সেইটো ধান্দা থাকিবি তই। নকবি কথাটো কলে কথাটো ডাঙৰ হৈ যাব। বছকা ইজ্জত ডুবিবি। ৰ না বই। Oh no. Boss! Stop! Umar kokal tu iman juga bikalan akobat pun kau dah nak kokal tu. Boss, mukaji. Umre sari. Itu kokal tu kemana tu?
বনিছে না সেইটো উঠিছো বনিছে এফালে বস আপোনাৰ বডি পুৰা আছে ও দিয়া বস মোক আজি হাইকিটা আকৌ মাইলে আজি এই দিবি নাই কি এটো দিব লাগিব নেকি কি নিদিবি নেকি তো ঠিক আছে দিম বলক বস বহুত খুশ অকমান গৈ বাবু বস তুক গৈ বলক এই তুক কথা কেলা কব লাগে বস সদায় আগত Oi.